प्रथम पुरस्कार विजयी राजरंजनी चुटिया Friends and welcome to my channel. So Udaipur মানে বিহু মেলালে এফালে মাও আহিছে আৰু মই আহিছো তুই পাই গলো উদয়পুৰৰ বিহু মেলাত এফালে পাই গলো আমি উদয়পুৰ কৰিবৰ বাবে অনুৰোধ জনাইছো থাকিলে নালাগে আমনি ও রূপনি তুমি আমার নাচনি নচুয়াই থাকিলে নালাগে আমনি চতে গৈ গৈ ও রূপনি ও রূপনি বহাগে হৈ পালেহি ও রূপনি ও রূপনি ফুলিলে হৈ ভেবেলি লতা রূপনি তুমি আমার নাচনি নচুয়াই থাকিলে নালাগে আমনি নচুয়াই থাকিলে নালাগে আমনি অনুৰোধ জনাইছো মহকুঁৱৰী প্ৰতিযোগিতা হালে জালে ও লাহি বিৰিলাই তুৰনিয়া ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ আৰু এতিয়া মানে উদয়পুৰৰ বিহু মেলা মানে মানে এক্সাইটেড হৈ আছো ন মই প্ৰাইজটো ল'বলৈ এতিয়া ৰাজৰঞ্জনী ঘৰলৈ আনি ভাত অলপ খুৱাই তাইক পুনৰ লৈ গৈ আছোঁ বিহু মেলালৈ পুৰস্কাৰ ল'বলৈ প্ৰথম পুৰস্কাৰ বিজয়ী ৰাজৰঞ্জনী চুটিয়া প্ৰথম পুৰস্কাৰদাতা ঋতু শইকীয়াৰ ধৰ্মপত্নী তেখেতে ৩,০০০ নগদ টকা লগত এখনি প্ৰমাণ পত্ৰৰে উপহাৰ আগবঢ়াইছে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলেও প্ৰথম পুৰস্কাৰ হিচাপে দাতা শ্ৰীযুক্ত কনকলতা ৰেগনে ৰাতি 12টা বজাত ৰাজৰঞ্জনীয়ে বিহু মেলা পুৰস্কাৰ লৈ আহিছে তাই পূৰা টোপনিত থাকিব পৰা নাই চাওকচোন আৰু তাই মই আহি আছোঁ তাই টোপনি লাগিছে আৰু এইফালে ঠাণ্ডা খালী হৈ আছে গোটেই ৰাস্তা খালী হৈ আছে দেখিছেনে আৰু এয়া ৰাতি 12টা বজাৰ পাছৰ ৰাস্তাৰ দৃশ্য চাওক ৰাতি হাইৱে দৃশ্য তাই পুৰস্কাৰ লৈ ঘৰ পালোহি ৰাজৰঞ্জনীয়ে ৰাতি 12টা বাজিলে বুলি তাই 12:30 হৈ গ'ল টাইমটো চাওক এতিয়া ৰাতি 12:30 বাজিছে আৰু তাই পূৰা টোপনি লাগিছে আৰু এয়া বিহাইণ্ড দ্য চিন চলি আছে দেউতাকৰ ডিউটি কৰি আছে দেউতাকে তাই ড্ৰেছ পাতি চেঞ্জ কৰিছে তাই টোপনিত পূৰা লালকাল হৈ গৈছে এনেকুৱা দৃশ্য হৈ তাই প্ৰথম স্থান পাইছিলে ৰাজৰঞ্জনী